নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া জানিছে মাঘ বিহু পাইছেহি 14 তাৰিখে উৰুকা, আৰু তাৰ উপলক্ষে আমি বাঁহ কাটি আছোঁ। এইফালে আমাৰ ভিনিয়ে বাঁহ কাটি আছে, সেয়া চাব পাইছে। এয়া বাঁহ কাটি আছে ভিনিয়ে, এয়া ভিনিয়ে, এয়া বাঁহ কাটি আছে ভিনিয়ে, হাই দিয়ক। এবাৰ ভিনিয়ে বাঁহ কাটি আছে, আৰু আমাৰ লগত আছে এয়া আমাৰ কুলদীপ, আৰু এইফালে বকুল। তাৰপিছত আকৌ আমাৰ এতিয়া মানস মোৰ কেমেৰা ধৰি আছিলে, আৰু এয়া আমি চবেই এতিয়া মিলি পেলাই বাঁহ কাটি আছোঁ, ৰেডি হৈ আছোঁ চব মাঘ বিহুৰ কাৰণে 14 তাৰিখে। এতিয়া বাঁহ কাটা লাগি আছে পুৰা বাঁহ কাটা, এয়া ঠিকে আছে। এতিয়া আমাৰ হৈ আছে গোটেইখিনি কাম বন হৈ আছে, আৰু অকণমান পাছতে আৰু বস্তু খাই আছোঁ। এতিয়া বাঁহ আমাৰ এতিয়া আমি 5টামান কাটা হৈছে, বাঁহ দেখিছে। আৰু কুলদীপহঁত আৰু কৃষ্ণহঁতো আছিলে, সিহঁতৰ মানে পৰীক্ষাৰ কাৰণে সিহঁতি কৰা নাই। এতিয়া আমাৰ পৰীক্ষা নাই কাৰণে এতিয়া আমি কৰি আছোঁ। এতিয়া ভিডিঅ'টো চাই থাকক, নেৰিব কিন্তু।